সাংঘাতিক ও তুমি বনিতি ৰোমান্টিক ও তুমি খেলা হেনো জিমনাষ্টিক ও তুমি খেলা হেনো জিমনাষ্টিক সেইকাৰণে গাঁৱৰ ৰাইজে তোমাক বোলে চেনি বেছি খালে তিতা পাবা বেছিকৈ লাইন মাৰিলে কান্দিবা ধনী ল'ৰা বান্ধৈ টৰ্চ লাইটৰ বেটেৰী বান্ধৈ তোমাৰ মাইকী খেচেৰি বান্ধৈ তোমাৰ মাইকী খেচেৰি মনে মিনতি মিনতি কথাটি শুন জাননে ইয়াৰ চৰিত্ৰত গুণ কি কলি পাখণ্ড কি কলি তই মোৰ বাপেৰ ল'ৰাক বিয়া দেখুৱাম মই ৰ বাপেকে বুলি পদ পঢ়া বয়সত তুমি পঢ়িছিলা চোতালতে পাৰি নগাধাৰী পাতি হাঁহে পাৰে প্ৰকাণ্ড কণী ভণ্টিহঁতৰ মুখৰ ফুটনি ঘঁহিলে কি হ'ব চেম্পু কিনি মূৰত সিহঁতৰ বিহাও কণী ৰিচিভ চিপ দেখিলে মাৰহ চুপ আপুনি নেখালেহে দিগদাৰ হ'ব ন মই নাখালে মই মৰি যাম কেলা মই ৰাতিপুৱা বিচনাৰ পৰা উঠিব নোৱাৰো সত্য কথা কৈছো ৰাতিপুৱা চাহ নাখায় মালটো মই চাহ নাখাওঁ মোক ৰাতিপুৱা মই চাহ নাখাওঁ মই লাল চাহো নাখাওঁ কেলা ডাইৰেক্ট মদ মোক লাগে ডাইৰেক্ট মদ তাৰ কাৰণে মোক লৈ যাওক সুন্তৰা দৈ কেনেকৈ নেচাব মৰম বন্দে মাতৰম জয় হিন্দ আজি কিমান চন 2014 ঘণ্টা ৰেচন কাৰ্ডখন নাই মোৰ এইটো বুঢ়াঙুৰি দেখাই দিছো মোৰ গেছৰ বুক নাই এতিয়া 76 বয়স কেলা বৃদ্ধ পেঞ্চন নাই নিখিল গগৈ এই জন্ম হৈছিলে তোমাৰ অসমত হৈছিলে কনচা পাৰ্ট মানে হোল বডি বৰ্ণ ইন আছাম এটা পাৰ্টকে হোৱা নাই আৰু এটা পাৰ্ট বোলে আমুকত এটা পাৰ্ট বোলে